হেল্ল' গাইজ, কি খবৰ? ভালে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই কাটা নিমকিৰ এটা ৰেচিপি লৈ। নিশ্চয় আপোনালোকে থাম্বনেইল চাই গমেই পাইছে অলৰেডি। আৰু মই ভাবিছোঁ আজি ঘৰতে কাটা নিমকি বনাওঁ আৰু লগতে আপোনালোককো দেখাওঁ কেনেদৰে মই বনাওঁ। আৰু আপোনালোকৰো সহজ উপায়েৰে বনাব পাৰিব। যদিহে আপোনালোকে ঘৰলৈ ময়দা কিনি আনে তেতিয়াহ'লে মোৰ দৰে ধুনীয়াকৈ বনাব পাৰিব। এতিয়া মই ৰিফাইন তেল আছে, লগতে ময়দা লৈছোঁ, আধা কেজিৰ পেকেট এটা, ৰিফাইন লৈছোঁ, বেলনাখন লৈছোঁ, ইয়াতে লৈছোঁ কালজিৰা অকণমান দিব লাগিব যিহেতুকে এয়া কালজিৰা লৈছোঁ। আৰু এইখিনি মই এতিয়া কেনেদৰে মিক্স কৰিম সেইখিনি সকলো দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব কমেণ্ট ছেকশ্যনত গৈ, আৰু এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। যদি বেলেগৰো সুবিধা হয় বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। লগতে আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে আৰু নেক্সট ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত যিটো ঘণ্টা বটন আছে সেইটো দবাই দিব। তেতিয়াহ'লে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া কালজিৰাখিনি মই ময়দাৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আচলতে আমি যেতিয়া কাটা নিমকি বনাওঁ, কাটা নিমকিটো একেবাৰে নৰম হ'লে বা ফুলি উঠিলে খাই সঁচাকৈ বহুত টেষ্টি হয়। কিন্তু যদি টান হয় তেতিয়া খাবলৈও ভাল নালাগে আৰু খাই পেলাইও একেবাৰে সোৱাদ নালাগে। সেইকাৰণে মই আজি একেবাৰে ধুনীয়াকৈ কোমলকৈ বনাম আৰু খাবলৈ বহুত টেষ্টি হ'ব। গতিকে দেখাই দিছোঁ, চাই যাব শেষলৈকে। আৰু ময়দাখিনিত মই কালজিৰাখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া ভাবিছোঁ কালজিৰা অলপ কম হ'ব, গতিকে কালজিৰা একেবাৰে কম হ'লেও ভাল নালাগে, সেইকাৰণে আকৌ অকণমান দি বেছিকৈ লৈ লৈছোঁ। আৰু এতিয়া ময়দাখিনিত মই পানী ইউজ নকৰোঁ, ইয়াতে মই ৰিফাইনেৰে ধুনীয়াকৈ ময়দাখিনি মঠি ল'ম। আৰু ময়দাখিনি বহুত একেবাৰে পানীয়াও কৰিব নালাগে আৰু একেবাৰে গোটা হৈ থাকিলেও মিশ্ৰণটো ভাল নহয়। সেইকাৰণে আমি মিডিয়াম ছাইজত মাৰিব লাগিব। আৰু আমি আটা যেনেদৰে মঠোঁ ঠিক তেনেদৰে মঠিব লাগিব ময়দাখিনি। আৰু ময়দাখিনিত মই অকণমানকৈ ৰিফাইন তেল দি পেলাই ধুনীয়াকৈ আঙুলিৰে মোহাৰি দি আছোঁ, যাতে গোটেইখিনি ময়দা ধুনীয়াকৈ মিক্স হৈ যায় আৰু মাৰিবলৈ একেবাৰে সহজ হয় আৰু একেবাৰে কোমল হৈ যায়। এয়া দেখিছেনে, মই আঙুলিৰে পৰা তেলখিনি মিক্স কৰি আছোঁ গোটেইখিনি ময়দাতে। এতিয়া মই এয়া ময়দাখিনিত কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ সেইখিনি জনাই দিছোঁ। ৰিফাইন তেল লৈছোঁ, কালজিৰা লৈছোঁ, এইটো আমি কালজিৰা বুলিও কওঁ, আৰু আপোনালোকৰ ফালে বাৰু কি বুলি কয় সেইটো মই নাজানিম। গতিকে ক'লা ধৰণৰ তিলৰ দৰে হয় বস্তুটো, যিটো কাটা নিমকিত দিয়ে সাধাৰণতে। এইটো কালজিৰা বুলি কওঁ আমাৰ ফালে, এইটো কালজিৰা হয়। আৰু ইয়াতে মই নিমখ দিছোঁ দেই, ইয়াৰ আগতে মই নিমখ দিয়া কথাটো ক'ব পাহৰি গৈছিলোঁ। গতিকে ইয়াতে নিমখ এড কৰিব লাগিব, কাৰণ নিমখটোৱে আমাক সোৱাদ দিয়ে, আৰু নিমখটো নাথাকিলে খাবলৈ সিমান এটা ভাল নালাগে। সেইকাৰণে পৰিমাণ অনুযায়ী আপোনালোকৰ আন্দাজ মতে নিমখটো দি দিব। আৰু এইখিনি এতিয়া মই ভালদৰে মঠি পেলাই আটা মঠাৰ দৰে ধুনীয়াকৈ মঠি ল'ম। আৰু এয়া দেখিছেনে, ৰিফাইনেৰে মাৰিছোঁ মই ধুনীয়াকৈ, আৰু এইখিনি প্ৰায় ময়দাখিনি মিক্স হৈছে ৰিফাইন তেলৰ লগত। বেছিকৈ ৰিফাইন দিব নোৱাৰি, বেছি পানীয়া হৈ গ'লেও আমাৰ নিমকিটো বনোৱাত অসুবিধা হ'ব। সেইকাৰণে অলপকৈ দি পেলাই মই ধুনীয়াকৈ মাৰি আছোঁ। আপোনালোকে যেতিয়া ময়দাখিনি এনেদৰে লৈ পেলাই ৰিফাইন তেল দি পেলাই আটা মঠাৰ দৰে অকণমানকৈ দি পেলাই মঠি যাব, তেতিয়া আপোনালোকে গমেই পাব কোনটো হিচাপত আপোনালোকে কাটা নিমকিখিনিৰ প্ৰয়োজন, যিখিনি সময়ত আমি বনাম, যেনেকুৱা এটা তৌল এটা লাগিব ন আমাক, সেইখিনি ঢিলা হৈছেনে নাই, গোটেইখিনি মিক্স খাইছেনে নাই, সেই সকলোখিনি আপোনালোকে যেতিয়া বনায় তেতিয়া নিশ্চয় গম পাই যাব। আৰু এয়াও মই নিজে আন্দাজমতে এইখিনি কৰি আছোঁ। গতিকে মই যেতিয়া মঠি চাইছোঁ যে এইখিনি প্ৰায় হৈছে,
আৰু অকণমান চাগে তেল দিব লাগিব, কাৰণ যেতিয়া আমি হাতেৰে টিপা মাৰি ধৰি লাড্ডু টাইপ কৰিছিলোঁ তেতিয়া একেবাৰে তেল ভাৱটো অহা নাছিলে, অকণমান শুকান শুকান ভাৱ হৈ আছিলে। সেইকাৰণে মই ভাবিলোঁ ইয়াতে আকৌ অকণমান আমি ৰিফাইন এড কৰাটো প্ৰয়োজন। সেয়ে মই আকৌ অকণমান হাতত লৈ পেলাই ৰিফাইনটো এনেদৰে দি পেলাই আকৌ মঠিবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া দেখিছেনে মই ইমান ধুনীয়াকৈ এইখিনি ৰিফাইনেৰে মুঠি এতিয়া চেম আটা মঠাৰ দৰে মুঠিব পৰা হৈ গৈছে। আৰু একেবাৰেতো বেছিকৈ দিব নোৱাৰোঁ, সেইকাৰণে অকণমানকৈ দি এয়া ধুনীয়াকৈ এতিয়া আমাৰ আটা মুঠিব পৰা হৈ গৈছে। আৰু মই পূৰা যিমান পাৰোঁ মানে সিমানে প্ৰেছাৰ দি পেলাই মুঠি আছোঁ, যাতে আমাৰ ভিতৰৰ বস্তুখিনি ধুনীয়া কোমল হৈ যায় আৰু গোটেইখিনি সমান হিচাপত থাকি যায়। আৰু ইয়াৰ ওপৰত অকণমান আকৌ ৰিফাইন তেল দিছোঁ, কাৰণ ৰিফাইন তেলটো খুবেই প্ৰয়োজন যিহেতুকে নিমকি বনালে। ৰিফাইনটো আকৌ অকণমান দি পেলাই আকৌ মুঠিবলৈ আৰম্ভ কৰিছোঁ। আৰু মই যে কালজিৰাবিলাক দিছিলোঁ দেখিছেনে, এতিয়া কালজিৰাবিলাক ধুনীয়াকৈ ফুটি উঠিছে। আৰু এইখিনি মঠা হৈ গ'ল। হৈ যোৱাৰ পিছত আকৌ মই এনেদৰে গোটেইবিলাক হাতেৰে মোহাৰি উলিয়াই দিছোঁ, দি পেলাই আকৌ এইখিনি প্ৰেছাৰ দি পেলাই হাতেৰে ধুনীয়াকৈ বেলনাখনত মঠি ল'ম। আৰু এইখিনি ধুনীয়াকৈ যেতিয়া মঠা হৈ যাব, হৈ যোৱাৰ পিছত মই এইখিনি 5 মিনিটৰ কাৰণে থৈ দিম। নিমকি বনোৱাটো একেবাৰে সহজ উপায় হয়। আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমি ঘৰতে বনাব পাৰোঁ। কেৱল আমাক ময়দাখিনিৰ প্ৰয়োজন থাকে, ময়দাখিনি আনিবই লাগিব। আৰু তাৰ পাছত আমি ধুনীয়াকৈ আটা মঠাৰ দৰে ধুনীয়াকৈ মুঠি পেলাই বনাব পাৰিম। আৰু এই দেখিছেনে কোমল হৈছে বাৰু, প্ৰায় ঢিলা হৈ গৈছে বহুতখিনি। আৰু এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে টেমাটোত থৈ দিম। ভাগৰ লাগি যায় কিন্তু দেই। এতিয়া মই চেক কৰি চাইছোঁ ঠিকে আছে নে নাই, ধুনীয়া হৈছে। আকৌ অকণমান ৰিফাইন হাতত লগাই ল'লোঁ, লৈ পেলাই আকৌ এইখিনি মুঠি দিম। ৰিফাইনখিনি এইকাৰণে লৈছিলোঁ, ভিতৰৰ ফালে যাতে ৰিফাইনখিনি সোমাই যায় তাৰ কাৰণে লৈছিলোঁ এইবাৰ। আমি কিছুমান কাম সঁচাকৈ ঘৰতে বনাব পাৰোঁ যদিহে আমি ইচ্ছা কৰোঁ বা আগ্ৰহ থাকে। আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ মই 5 মিনিটৰ কাৰণে থৈ দিছিলোঁ, আৰু 5 মিনিট পিছত এয়া। আৰু এইখিনি এতিয়া মই সৰু বল কৰিব লাগিব, ৰুটিৰ দৰে বেলিব লাগিব যিহেতুকে। ধুনীয়া কোমল হৈ গৈছে এতিয়া দেখিছেনে, এইয়া ৱাও। আৰু এতিয়া নিমকিখিনি মই সৰু বল আকাৰত বনাই ল'ব লাগিব। এয়া দেখিছেনে চেম আটা বনোৱাৰ দৰে হয়। আটা যেনেকৈ আমি মঠি পেলাই ৰুটি বনাবৰ কাৰণে লাড্ডু কৰোঁ, ঠিক তেনেকৈ কাটা নিমকিৰ কাৰণে আমি এনেদৰে লাড্ডু কৰি ল'ব লাগিব। মই এনেকুৱা চাইজত কৰি লৈছোঁ লাড্ডুকেইটা। কেইটা হয় চাওঁ বাৰু, এটাতো হৈ গ'ল। এয়া মই কাটা নিমকিৰ কাৰণে বেলনাত বেলিবলৈ সাজু হৈছোঁ। আৰু এয়া 4টা বল হৈ গৈছে মোৰ। মই আধা কেজি ময়দা গটাই দিয়া নাছিলোঁ, তাৰে এপোৱামান দিছিলোঁ চাগে, এপোৱামানৰে এইখিনি হয়। আৰু এইখিনি পূৰা ধুনীয়াকৈ হাতেৰে অকণমান বহল কৰি লৈছোঁ। এতিয়া বেলনাৰ সহায়ত মই ডাঙৰকৈ বেলি ল'ম। এইটো ৰুটিৰ দৰে বেলিব লাগিব, কেৱল অকণমান মোটা কৰি বেলিব লাগিব। বেছি পাতল কৰি বেলিলে নিমকিটো ফুলি নাহিব আৰু মানে চেপ্টা পৰি থাকিব, লগতে খাবলৈও ইমান ভাল নালাগিব। সেইকাৰণে মই এইটো অকণমান বহলকৈ বেলি লৈছোঁ। কালজিৰাখিনি দেখিছেনে ইমান ধুনীয়াকৈ ফুটি উঠিছে, সেইকাৰণে কালজিৰাটো অলপমান বেছিকৈ দিব লাগে। খালে কিন্তু তিতা লাগে বাৰু, কিন্তু দিলেও ভাল লাগে, নিদিলে ভাল নালাগে বাৰু কাটা নিমকিত।
কাটা নিমকি হওক এই দুইটা বস্তুত কালজিৰাটো ব্যৱহাৰ কৰা হয়। আৰু এইখিনি মোৰ ধুনীয়াকৈ বেলা হৈ গৈছে আৰু এইখিনি এতিয়া মই কাটা নিমকিৰ চেপত কাটিব লাগিব। মই এখন চামুচ লৈছোঁ, চামুচখনেৰে কাটা যায় নে নাযায় নাজানো বাৰু, ট্ৰাই কৰি চাওঁ বাৰু। কোণীয়াকৈ আঁচকেইডাল টানি দিব লাগিব ফাৰ্ষ্ট টাইম। এয়া মই কটাৰীখনে ব্যৱহাৰ কৰিব লাগিলে, চুৰিখন, তাৰমানে চামুচখনেৰে অলপ অসুবিধা হয়, সেইকাৰণে মই চুৰিখন লৈছোঁ। চুৰিখনেৰে নিমকি চেপ দি কাটি আছোঁ ধুনীয়াকৈ। এতিয়া মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন পাতি দি পেলাই ইয়াতে যিখিনি কাটা নিমকি চেপত কাটি লৈছিলোঁ মই ময়দাখিনি, সেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজা একেবাৰে শেষ হৈ গ'ল। লাষ্ট ফিনিচিং দেখাইছোঁ, কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।